পাইক গ'লো তিনিআলি ওলাই যাওঁ কোনোবা থাকিলে পুলতে বহি বেয়া পাবজি খেলোঁ 6 দিনৰ কথা আছেতো খৰি চৰি বাৰু আনি দিলে এতিয়া ভাতকেইটা পাতি লৰালৈকে গোটৰ মিটিঙৰ পৰা আহিবগৈ লাগে তাৰ আগতে ভেবেলাকো উঠাই লওঁগে ভেবেলা ভেবেলা উঠ ই দেখোন নাই উঠিলেই ক'ৰবালৈ গ'ল চাগে উঠি মেলি কেতিয়াবা উঠিলে ইয়াতচোন আজি এটাও নাই কি কৰোঁ আকৌ এনেই আহিলোঁ নেকি জানক কিহঁতি স্কুল আহিব হৈছে নহয় এতিয়া মজা বহি থাকোঁ ইয়াতে আকৌ স্কুললৈ যাম মই আকৌ সেই ভাত ৰান্ধো নহয় স্কুলত ভাল পিছে জানেনে ৰান্ধনি হ'লে কি হয় একদম ভাত থাকি যায় মই আকৌ ঘৰলৈ লৈ আহোঁ গাহৰি আছে নহয় গাহৰিটোক দিওঁ গাহৰিকেইটাও ডাঙৰ হৈছে আকৌ গাহৰিকেইটা একদম লুঠুপা হৈছে ভাত খাই পূজা এটা বেছি দিম নেকি বুলি ভাবিছোঁ ডাঙৰ দেউতা যদি মিলে কথা আকৌ দেৰিয়ে হৈছে পাই আজিকালি গোটৰ মাষ্টৰটো বৰ খালি পায় নহয় আকৌ বিয়াৰ পাই যেন একেবাৰে কলেজৰ মাষ্টৰটোহে আৰু মই গৈছোঁ ভেবেলা কেতিয়াবা আহিলে কৈ দিবি তাৰ ভাত বাঢ়ি থৈছোঁ বুলি গৈ বান্ধিব ইমান দেৰিলৈকে আহাগৈ নাই ক'তবা আছেগৈ জনী আহিছে দেই অলপ ভালকৈ পঢ়ো ইমপ্ৰেছ হ'বলৈ কি কৰিব লাগিব জানো পাবজিকে খেলি থাকোঁ নহ'লে দুটা এটা হিন্দীটো কোৱা হ'ব তাই ভাবিব হিন্দীটো কথা পাতিব জানে কেতিয়ালৈকে ৰুমিহঁতক অহা দেখিছিলি নেকি জানো কি মই বিজি আছিলোঁ মনে নকৰিলোঁ নহয় সিহঁতি আহিব নাই যোৱা কেনে বেয়া লেভেল দিছ কিন্তু যাওঁ এতিয়া ঘৰত গৈ ভাত পেটা খাই লওঁগৈ কাইলৈকে আকৌ আহিব লাগিব ৰাতিপুৱা গৰু বান্ধিব চলেৰে কেতিয়া চলিয়ে বন্ধুসকল স্কুলৰ পৰা ভাত পানী বনাই মেলি আহি ঘৰ পালোহি আৰু পিছে আপোনালোকৰ আজি আমাৰ খণ্ডটো চাই কেনেকুৱা লাগিলে পাছৰখিনি জানিবলৈ চাই থাকিব লগতে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব